হাই এভৰিৱান, আজি মই আপোনালোকক এটা ডাঙৰ খবৰ দিবলৈ ওলাইছোঁ। ডাঙৰ খবৰ মানে বাতৰি চেনেলৰ দৰে ক'বলৈ হ'লে মানে এনেকৈ ক'ব লাগিব, বিগ ব্ৰেকিং নিউজ শুনক আপোনালোকে, এনেকৈ ক'ব লাগিব। এয়া আপোনালোকক এটা ভাল খবৰ দিবলৈ ওলাইছোঁ। এটা মাছ 5 লাখ টকীয়া, 2.5 লাখ টকীয়া, 1.5 লাখ টকীয়া, 70,000 টকীয়া, 35,000 টকীয়া, এনেকৈ 10,000, তাৰপিছত 5,000, লাষ্টত গৈ 3,000। ৰ'ব আপোনালোকে ভয় খাব নালাগে। এই ধনৰাশিৰ কথা যে ক'লোঁ, এই ধনৰাশিৰে আপোনালোকে বা এই যিমান 5 লাখ, 1.5 লাখ, 2.5 লাখ এইবিলাক যে ক'লোঁ, এইবিলাক পইচাৰে আপোনালোকে ইমান দামত মাছ কিনি খাব নালাগে, বৰঞ্চ আপোনালোকে পাবহে। আপোনালোকে এই 5 লাখ, 2.5 লাখ, 1.5 লাখ, 35,000, 70,000 এনেকুৱা পইচাবিলাক এই পইচাবিলাক আপোনালোকে পাবহে। মাত্ৰ আপোনালোকে বৰশী বোৱা কম্পিটিশ্যনত অংশগ্ৰহণ কৰক আৰু এই পুৰস্কাৰ বা এই ধনৰাশি লাভ কৰক। এই বৰশী বোৱা কম্পিটিশ্যনটোত কেনেকৈ অংশগ্ৰহণ কৰিব লাগে, কেনেকৈ প্ৰতিযোগিতাত ভাগ ল'ব পাৰিব, আপোনালোকে অলপ পিছত জানিব। মই ডিটেইলছ কৈ আছোঁ আপোনালোকক, ভিডিঅ'টি চাই থাকক। পোনপ্ৰথমে মই এই ফিচিং কম্পিটিশ্যন আয়োজন কৰা কমিটি বা আয়োজক কমিটি আৰু মোৰ বন্ধু দধিমোহন ৰাভালৈ বহুত শুভেচ্ছা জনাইছোঁ। এনেকুৱা এখন ফিচিং কম্পিটিশ্যন আয়োজন কৰিছে আৰু এই ফিচিং কম্পিটিশ্যনৰ জৰিয়তে মানে কম্পিটিশ্যন অংশগ্ৰহণ কৰাসকলক এখন ভাল প্লেটফৰ্ম দিছে। তাৰ উপৰিও মৎস্য পালকসকললৈ উদ্গনিমূলক এক আশ্বাস প্ৰদান কৰিছে। আৰু চাওক, মই যে কৈছিলোঁ ফিচিং কম্পিটিশ্যনখন, এয়া চাওক ফিচিং কম্পিটিশ্যনখন, এইখনেই স্থান হৈছে কৈমাৰী পোষ্ট অফিচ বক, ডিষ্ট্ৰিক্ট কামৰূপ, আছাম, পিন নম্বৰ 781123, বক পৈৰাঙা ৰোড, আৰু বকৰ পৰা 5 কিলোমিটাৰ মাত্ৰ হ'ব। ইয়াতে এণ্ট্ৰি ফিজ হৈছে 2,500 টকা মাত্ৰ। প্ৰাইজবিলাকৰ ভিতৰত কি প্ৰাইজ আছে এবাৰ কৈছিলোঁৱে, তথাপিও মই আপোনালোকক দেখুৱাই দিছোঁ। প্ৰথম পুৰস্কাৰ আছে 5 লাখ মানে 5 লাখ, ছেকেণ্ড প্ৰাইজ আছে 2.5 লাখ, থাৰ্ড প্ৰাইজ আছে 1.5 লাখ, ফ'ৰ্থ প্ৰাইজ আছে 70,000, ফিফ্থ প্ৰাইজ আছে 35,000। এনেকৈ কনচলেশ্যন প্ৰাইজেছো আছে 6ৰ পৰা 50 নম্বৰলৈ আছে, 10,000 আছে 6 নম্বৰৰ পৰা, 6 নম্বৰৰ পৰা 20 নম্বৰলৈ মানে 20 নম্বৰলৈ। নেক্সট 21ৰ পৰা আৰম্ভ হৈছে 5,000, একেবাৰে 40 নম্বৰলৈ 5,000, আকৌ 41ৰ পৰা 50লৈকে 3,000। চাওক কিমান আকৰ্ষণীয় পুৰস্কাৰ আছে। ইয়াতে কিছুমান ৰুলছ এণ্ড ৰেগুলেশ্যন ধৰি দিছে। 1 টিকেট 1 ৰড হুক, মানে এটা টিকেটেৰে এটাই বৰশীৰ চিপ আৰু এটাই বৰশী থাকিব। তাৰপিছত এটা বিগ ফিছ উইল বি ৱেইট, মানে ডাঙৰ মাছবিলাক জোখা হ'ব। 1 টিকেট অল প্ৰাইজেছ, মানে এখন টিকেটেৰেই যিমান 1ৰ পৰা 50লৈকে আছে সেই প্ৰাইজবিলাকৰ কাৰণে হৈ যাব। ন' এলকহল ড্ৰিংক ডিউৰিং ইন দ্য কম্পিটিশ্যন, মানে কম্পিটিশ্যনৰ সময়ত কোনো ধৰণৰ নিচা বা মাদক দ্ৰব্য সেৱন কৰিব নোৱাৰিব। সময় আছে দিনৰ 9 বজাৰ পৰা 2 বজালৈ। আৰু ৰ'ব, মই মেইন কথাটো কোৱাই নাই, 14 ডিচেম্বৰত হ'ব এই মানে ফিচিং কম্পিটিশ্যনখন। 14 ডিচেম্বৰ তাৰিখে 2 বজালৈ হ'ব, ৰাতিপুৱা 9 বজাৰ পৰা। ইয়াতে টিকট বুকিঙৰ কিছুমান আপোনালোকক সুবিধা দিছে। একাউণ্ট হোল্ডাৰ নামটো আছে মিষ্টাৰ ধ্ৰুৱ কুমাৰ ৰাভা, আৰু একাউণ্ট নাম্বাৰ দি দিছে 3149417191। IFC কোডটো আপোনালোকে দেখিছে SBIN 0007389। এইটো একাউণ্টত এইজন মানে ধ্ৰুৱ কুমাৰ ৰাভাৰ একাউণ্টছলৈ পঠালেও টিকট বুকিং কৰাৰ সুবিধাটো পাব। আৰু গুগল পে'ৰ সুবিধা দি দিছে। ইয়াতে গুগল পে'ৰ নাম্বাৰ হৈছে 8638949076। তাৰপিছত আকৌ এটা বেলেগ একাউণ্ট নাম্বাৰ দিছে। একাউণ্ট নাম্বাৰ হৈছে 5019001180
199। IFC কোডটো আপোনালোকে দেখিছে NESF 05টা তাৰপিছত 61 আৰু গুগল পে আৰু এটা নাম্বাৰ দিছে 7002604906। তাৰোপৰি যোগাযোগৰ বাবে দুটা কণ্টেক্ট নাম্বাৰ দিছে 8638949076 আৰু 7086348950। এই নাম্বাৰ কেইটাৰ যদি আপোনালোকে যোগাযোগ কৰে এই ফিচিং কম্পিটিশ্যনৰ সবিশেষ ভালকৈ গম পাব। আপোনালোকে সেয়া দেৰি নকৰিব, সোনকালে টিকট বুক কৰক, যেনেকৈ নহওক অনলাইনে হওক বা অফলাইনে হওক, আৰু এই কম্পিটিশ্যনখনত অংশগ্ৰহণ কৰক। নিশ্চয় আপোনালোকে ভবাৰ ধৰণে বা নভবাকৈয়ে এটি আকৰ্ষণীয় পুৰস্কাৰৰ অধিকাৰী হ'ব পাৰিব। সেয়ে আপোনালোকে পলম নকৰিব। উনতি পলমে আপোনালোকে যদি কি কয় বিচাৰিছে টিকট বুক কৰক বা কমিটিৰ লগত যোগাযোগ কৰক। যোগাযোগ কৰি আপোনালোকে পলম নকৰিব। আহক দলে দলে অংশগ্ৰহণ কৰি আপোনালোকে এক অৱসৰ বিনোদন লওক আৰু এই পুৰস্কাৰ বা ধনৰাশি লৈ আপুনি নিজ ঘৰলৈ সুখ শান্তিৰে গুচি যাওক। ঠিক আছে, ভিডিঅ'টো যদি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰাৰ লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।